হাই ফ্ৰেণ্ডছ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ আজি আমি তাজ ভিভান্তাত যাই আছোঁ তাত গৈ আছোঁ কি কাৰণে গৈ আছোঁ চাই থাকিব ভিডিঅ'টো আৰু আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া মই ওলালোঁ জাষ্ট এতিয়া 2টা বাজিছে 2টা বজাৰ পৰা মানে শ্ব' আছে 1:30 হৈছে এতিয়া ওলাইছোঁ যাবৰ কাৰণে যাওঁ আহক এয়া আমি আহি পালোঁ তাজ ভিভান্তাত পূজাও আহি পালে এইফালে আমি 4টাই অকল আহি পাইছোঁ বৰ্তমান I now request senior reporter DY365 Vidus Vidyapuya to conduct the interaction and I welcome all our guests in the dais today. Thank you, Gatrina. যেহেতুকে আজি পৰ্যটনৰ ক্ষেত্ৰত মহিলাসকলে কিদৰে অৱদান আগবঢ়াইছোঁ কিদৰে অংশগ্ৰহণ কৰিছোঁ সেই সন্দৰ্ভত যেনেকৈ কথা পতা হৈছে আৰু অসম চৰকাৰৰ পৰিবহণ বিভাগটোৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছে And our next special guest is Porinita Borthakur, also an Indian film and television actor and singer from Assam. She was known for her role in Suragini, Bepana and in Gupta Brothers. She also featured in Bollywood films like Force, Chalo Dilli and Kurban. She has starred in Asmi's movie Gane Ki Ane alongside. Yes, Deepanika and Porinita who is here with us today. I request Deepanika Jaiswal, it would be a pleasure to have you in a conversation with our celebrity guests. So, Good afternoon. So I believe everyone is not feeling sleepy. Good afternoon. Welcome home and to this more. Martin Narangi and in Dulia, which was in high school. Okay. But you know, it's when your dad is in a company like Orange, you also understand, you know. And those talented bunch of girls, by the way, all 3 sisters. Like, I remember her coming to my house also for singing. Remember? মোৰ বন্ধু নৱবিকাশ নমস্কাৰ এয়া মোৰ বান্ধৱী দীপা ভাল লাগিছে আজি খানাৰ আয়োজন কৰিছে বোলে ৰাইজে আৰু আমি আজি খানা খাম ভাল লাগিব চবেই এসাঁজ একেলগে খাম পূজা বনাম আৰু এটা কথা বহুত বেছি ভাল লাগিছে কাৰণ আমি চব বেলেগ বেলেগ জেগাৰ মই গহপুৰ ঠাই গুৱাহাটী এনেকৈ ভাস্কৰ শিৱসাগৰীয়া মৰিগাঁৱৰ চলি আছে কিবা বস্তু আনিব লাগে বোলে গতিকে যোনটোৱে বজাৰ কৰিব কৈছে তাক ফোন কৰিব কৈছে কিন্তু তাৰ গতিকে সকলোকে পাহৰি গৈছিলোঁ বহুত কথা কৈছিলোঁ পূজাৰ পইচা থাকিলে নিপালো থাকিলে পূজা আৰু ছেফটিটো লাগিব লাগিব যি বিলবাৰ চলি আছে গতিকে চবেই নিজক নিজে বচাই মেলি পূজাখন কৰক চাওক এনজয় কৰক তাই কামনা কৰিছোঁ নেকি আমাৰ মৰিগাঁও দাদা খানাৰ আয়োজন আজি 10 দিনৰ কাৰণে বাৰ্তালাপৰ পৰা যাবলৈ ওলাইছোঁ আকৌ আহিম পূজাৰ পিছত গতিকে আজি খানা এটা আয়োজন কৰিছোঁ আহক আপোনালোকো আহক খাওঁ দিয়া পূজাৰ প্লেন কেনেকুৱা কি ভাবি আছে পূজাৰ প্লেন যাম সোমবাৰতে ঘৰলৈ যাম প্লেন নাই আৰু এনেই যাম লগৰ বন্ধুবিলাকৰ লগত ঘূৰিব পূজা বুলি ক'লে বিশেষ আছেও নাই তেনেকুৱা হয় কিছুমানৰ কাৰণে আছে কিছুমানৰ নাই আমাৰ লেখীয়া সাধাৰণ মানুহবিলাকৰ কাৰণে নাই আৰু এতিয়া পাকঘৰলৈকে যাওঁ পাকঘৰত কি আনিছোঁ খাম আৰু আমি মানে অলপ পইচাটো খৰচ কৰিবলৈ চিন্তা কৰোঁ সেইটো কাৰণে আৰু এটা কথা সঁচা আগত মানে পইচা নোহোৱাকৈ এনজয় কৰিব পাৰি হয় নহয় গতিকে আজিকালি আকৌ পইচাটো লাগে এনজয় কৰিব গতিকে নাই গতিকে কি কৰোঁ একো নাই ক'ব এতিয়া পাকঘৰত যাওঁ পাকঘৰত এই দেখাই আছে চব চাই থাকক আকৌ আমি লগ পাম দীপাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু নতুন
আৰু আপোনালোকৰ অবিহনেতো একো বস্তুটো আগবাঢ়ি দিয়া নাই গতিকে চাই থাকিব ছাবস্ক্ৰাইব কৰিব বৰ্তমান নিশ্চয় দিব নে কি কয় অঁ দিব লাগিব বহুত খাই বহুত বাকী শুভেচ্ছা থাকিলে চেনেলটোলৈ থেংক ইউ ক্লাছৰ পৰা ঘৰ আহি পালোঁ ভিডিঅ'টো তাত শেষ কৰা নহ'ল এতিয়া শেষ কৰি দিওঁ বুলি ভাবিছোঁ বেছি দীঘলীয়া নকৰোঁ আৰু শেষত এইটোৱে ক'ম যে সকলোলৈকে দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা থাকিলে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ইমানখিনি চোৱাৰ বাবে ভিডিঅ'টো অশেষ ধন্যবাদ আপোনালোকে হেপী দুৰ্গা পূজা